এয়া আকাশবাণী ডিব্ৰুগড় পুৱা 5:30 যোৱাৰ লগে লগে প্ৰথম অধিৱেশন মুকলি কৰিছোঁ। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 529.1 মিটাৰত, কিলোহাৰ্জ 567, FM-ৰ 21.30 মেগাহাৰ্জ, DRM-ৰ 558 কিলোহাৰ্জত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। পুৱা ৰেডিঅ'টি খোলাৰ লগে লগেই বন্দে মাতৰমেৰে আৰম্ভ হৈছিল আমাৰ পুৱা। ভাবিছিলোঁ মানুহ নথকাকৈ কেনেকৈ মাত আহে। ভক্তিমালা, স্বাস্থ্য শিতান, ডাকপখিলী, গীতাঞ্জলি, গীতৰ শৰাই, মন্দাকিনী, কাৰ্পুংপুলি, সুৰৰ সাঁথৰি, মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান ঘৰ জেউতি, সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত হিন্দী বোলছবিৰ গীত, অকণিহঁতৰ বাবে কুঁহিপাত, বাতৰি আৰু কত কি। এয়া আকাশবাণী ডিব্ৰুগড় পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ স্মৃতিৰেখা বৰুৱাই। আজিৰ প্ৰধান বাতৰিসমূহত আছে ৬২ সংখ্যক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ শিক্ষক আৰু সদস্যসকলৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু অসমৰ ৮টা বিদ্ৰোহী গোটৰ ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ। ভাল অনুষ্ঠান এটা শুনিম বুলি ভবাৰ সময়তে যেতিয়া চেণ্টাৰ যায় কিমান যে খং উঠে। সোমবাৰটোৰ বাবে বিশেষ আগ্ৰহেৰে বাট চাই থাকোঁ। নিশা ৮ বজাৰ লগে লগে যেতিয়া ভাহি আহে, এয়া ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া নিশা ৮ বাজিছে। নাট্যানুষ্ঠানত আজি আগবঢ়াইছোঁ সপোনজ্যোতি ঠাকুৰৰ নাট। কি যে ভাল লগা সময়। নাটকৰ চৰিত্ৰবোৰৰ মাজত সোমাই পৰিছিলোঁ আৰু ৰেডিঅ'ত দিয়া গানবোৰ লিখিবলৈ কাগজ কলম আগৰ পৰাই সাজু কৰি ৰাখিছিলোঁ। আজি বজোৱা গানটো আৰু বা কিমান দিনৰ পাছত বাজিব। বন্ধুসকল, আপোনালোক ৰেডিঅ'ৰ অনুৰাগীনে? মোৰ কিন্তু ৰেডিঅ' নিসংগতাৰ সংগী। আহক সকলোৱে ৰেডিঅ' শুনো। নৱপ্ৰজন্মক ৰেডিঅ'ৰ প্ৰতি আকৃষ্ট কৰোঁ, কিয়নো ৰেডিঅ' হৈছে নৱৰসেৰে সমৃদ্ধ এখন পূৰ্ণাংগ কিতাপ। বন্ধুসকল, পোষ্টটো ভাল লাগিলে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।